নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিও মোৰ এই ভিডিঅ'টোলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, 2023 আহি আছে, গতিকে জানুৱাৰী মাহৰ আগত কিছুমান কাম কৰিবলগীয়া আছে, যি কাম কিজানি আপুনিও নাজানে। গতিকে এইকেইটা কাম কৰিলে বিপদত পৰিব, নকৰিলে আপুনি এইকেইটা কাম নকৰিলে বিপদত পৰিব পাৰে। তো পলম নকৰি এইকেইটা কাম 2023 অহাৰ আগত কৰি লওক। আপোনাৰ কিন্তু আজি এই ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে এই ভিডিওটো সম্পূৰ্ণকৈ চাই লওক, কিয়নো পিছত আপুনি কোনো অসুবিধাত পৰিব নালাগে। 2023 জানুৱাৰী মাহৰ আগত কিছুমান কাম কৰিবলগীয়া আছে, গতিকে আপুনি এইকেইটা কাম কৰি ল'ব, নহ'লে কিজানি আপুনি ডাঙৰ বিপদত পৰিব পাৰিব। কোনকেইটা কাম এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি এইকেইটা কামৰ ভিতৰত আপোনাৰ কাম আছে, তেনেহ'লে জানুৱাৰী মাহৰ আগতে এই কামটো কৰি লওক। অৰুণোদয় আঁচনিৰ যি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, 31 ডিচেম্বৰৰ আগত আপোনাৰ পঞ্চায়তত আপুনি ডকুমেণ্টছ সহকাৰে, পঞ্চায়তৰ যদি ডকুমেণ্টছ দিয়া নাই, সেই ডকুমেণ্টছ সহকাৰে আপোনালোকে তাতে জমা কৰিব লাগিব, নহ'লে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে জানুৱাৰী মাহৰ আগতে, এইটো বছৰত নতুন বছৰ অহাৰ আগতে আপুনি এই অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া কৰিব লাগিব। দ্বিতীয় নম্বৰটো কামটো হৈছে, আপোনাৰ যদি ই শ্ৰম কাৰ্ড আছে, আপুনি যদি শ্ৰম কাৰ্ড আছে, তেনেহ'লে আপুনি KYC বা আপডেট কৰি লওক। আৰু যদি বনোৱা নাই, নতুনকৈ আপুনি ই শ্ৰম কাৰ্ড বনাই ল'ব পাৰে। আপুনি যদি নিজে মোবাইলৰ জৰিয়তে বনাব পাৰে, আৰু যদি নিজে বনাব নোৱাৰে, তেনেহ'লে ওচৰত থকা কম্পিউটাৰ চেণ্টাৰত বা CHC চেণ্টাৰ, কমন ছাৰ্ভিচ চেণ্টাৰত যায় আপুনি আপোনাৰ ই শ্ৰম কাৰ্ড 2023 জানুৱাৰী মাহৰ আগত বনাই লওক, নহ'লে আপুনি বনাব নোৱাৰিব। আৰু যদি বনাইছে, তেনেহ'লে আপডেট কৰি লওক, কিয়নো এইটো শ্ৰম কাৰ্ড আপোনালোকৰ পিছলৈ বহুত কামত দিব। গতিকে আপুনি ই শ্ৰম কাৰ্ড যদি বনোৱা নাই, বনাই লওক। আৰু তৃতীয় নম্বৰ আপডেট হৈছে, যদি আপুনি পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে আপুনি মস্ত বিপদত পৰিব পাৰে, কিয়নো অলৰেডি এইটো 2 মাহৰ পৰা আপোনাৰ কি হৈছে, 500ৰ পৰা 1000 টকাকৈ আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰিবলৈ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা লোৱা হৈছে। গতিকে আপোনাৰ যদি এতিয়ালৈকে আপুনি পান কাৰ্ড বা আধাৰ কাৰ্ডটো যদি লিংক কৰা নাই, অতি সোনকালে লিংক কৰি লওক 2023 আগত, মানে জানুৱাৰী মাহৰ আগত। গতিকে এতিয়ালৈকে যদি আপুনি লিংক কৰা নাই, তেনেহ'লে আকৌ কি কৰিব পাৰে, পিছত 10,000 টকালৈকে জৰিমনা কৰিব পাৰে, যে আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ সৈতে লিংক কৰিবলৈ হ'লে। তো গতিকে আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডটো পান কাৰ্ডৰ সৈতে লিংক কৰা নাই, অতি সোনকালে আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ডটো লিংক কৰি লওক, নহ'লে 10,000 টকা জৰিমনা কৰিব পাৰে। 4 নম্বৰ আপডেটটো হৈছে PM কিষাণৰ। PM কিষাণৰ আইডিৰ লগত যদি আপোনাৰ আধাৰ লিংকটো ভেৰিফাইড হোৱা নাই, আৰু যদি হৈছেও, যদি KYC কৰা নাই, তেনেহ'লে আপুনি আধাৰ কাৰ্ডৰ সৈতে ভেৰিফাইড PM কিষাণৰ লগত আপোনাৰ আধাৰ কাৰ্ড ভেৰিফাই কৰি লওক, আৰু KYCটো লগে লগে কৰি লওক। কাৰণ এইটো বছৰতে আপুনি KYC কৰিব পাৰে, জানুৱাৰী মাহৰ পৰা কিজানি বন্ধ কৰি দিব পাৰে। গতিকে আপোনাৰ PM কিষাণ আইডিৰ লগত, PM কিষাণ যিটো আঁচনি আছে, সেই আঁচনি আইডিৰ লগত আপোনাৰ আধাৰ কাৰ্ড ভেৰিফাইড কৰি লওক, আৰু KYCটো লগে লগে কৰি লওক। KYCটো কৰি আপুনি PM কিষাণৰ যি লেণ্ড ৰেকৰ্ড আছে, সেই লেণ্ড ৰেকৰ্ডটো আপুনি ছেটিং কৰি লওক, নহ'লে আকৌ জানুৱাৰী মাহত কৰিব নোৱাৰিব। তো ফ্ৰেণ্ডসকল, আপোনাৰ যদি PM কিষাণৰ টকা পাই আছে, যদি আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাইড হোৱা নাই, KYC কৰা নাই, আপুনি অতি সোনকালে কৰি লওক এইটো। 5 নম্বৰ আপডেটটো হৈছে, ই শ্ৰম কাৰ্ডৰ জৰিয়তে আপোনালোকে পাব প্ৰত্যেকটো মাহত 1000কৈ টকা। আমাৰ ভাৰতবৰ্ষত বিভিন্ন ষ্টেটত, মানে ৰাজ্যত, UP হওক, গুজৰাট হওক, ঝাৰখণ্ডত, এইবিলাক ষ্টেটত কি কৰিছে, ই শ্ৰমৰ কাৰ্ডৰ জৰিয়তে 1000কৈ টকা প্ৰত্যেকটো মাহতে কেন্দ্ৰ চৰকাৰে দি আহিছে। গতিকে আপুনি যদি ই শ্ৰম কাৰ্ড বনাইছে, আপোনাৰ কাৰণে এইটো ভাল খবৰ, আপোনাৰ ই শ্ৰম কাৰ্ডত। গতিকে যদি বনোৱা নাই, আপোনালোকে বনাই লওক। ই শ্ৰম কাৰ্ড প্ৰত্যেক মাহতে 1000কৈ টকা দিব। তো এইটো ভাট্টা বুলি কয়, সেইটো
এই শ্ৰম কাৰ্ড যি 1000 টকা দিব সেইটো ভাট্টা বুলি কয়। তো গতিকে আপোনালোকে যে বনোৱা নাই ই শ্ৰম কাৰ্ডটো বনাই লওক। 6 নম্বৰ আপডেটটো হ'ল যে 6 নম্বৰ আপডেটটো কি কৈছে, ৰেচন কাৰ্ডৰ জৰিয়তে গৰীব কল্যাণ যোজনা যি আঁচনিৰ চাউল আপোনালোকক দিয়ে সেইটো বন্ধ হ'ব বুলি কৈছিল, কিন্তু সেইটো বন্ধ নহয়। ৰেচন কাৰ্ডৰ জৰিয়তে আপোনাৰ যি গৰীব কল্যাণৰ যোজনাৰ আঁচনিৰ যি চাউল দিয়ে, তাৰমানে আপুনি যদি আগতে এবাৰ চাউল পায় এতিয়া মানে দুবাৰকৈ পাই আছে। গতিকে আপুনি যদি এই চাউল পাব বিচাৰে বা পাইছে বা আপোনাৰ ৰেচন কাৰ্ডৰ যদি নাম আছে, যদি আধাৰ কাৰ্ড আপুনি আপোনাৰ ফিংগাৰ আপডেট দিয়া নাই ৰেচন কাৰ্ডৰ জৰিয়তে, আপুনি ফিংগাৰটো আপডেট দি লওক এতিয়া জানুৱাৰী মাহৰ আগতে 2023। তো কি আপুনি গৰীব কল্যাণ যোজনাৰ আঁচনিৰ চাউলবিলাকো পাইছে। গতিকে আপুনি যদি বঞ্চিত নহ'ব বিচাৰে তেনেহ'লে আপোনাৰ যি ৰেচন কাৰ্ডৰ আধাৰ ফিংগাৰ আপডেট দিব লাগে, সেই ফিংগাৰটো আপুনি ৰেচন কাৰ্ডৰ দোকানত যায় আপুনি ফিংগাৰটো আপডেট দি লওক। 7 নম্বৰ যিটো 7 নম্বৰ আপডেট আছে, সেই 7 নম্বৰ আপডেটটো ধৰক আপোনাৰ যদি ঘৰত বিদ্যুৎ মিটাৰ থাকে তেনেহ'লে বিদ্যুৎ মিটাৰৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড মোবাইল নাম্বাৰ এইটো লিংক কৰি বা সংযোগ কৰি লওক, নহ'লে এইটো আপোনাৰ কাটি দিব পাৰে, নতুবা আপোনাৰ কি কয় আপুনি যি সময়ত আপুনি বিল পৰিশোধ কৰে সেইটো আপুনি প্ৰত্যেক মাহতে মেছেজটো পাই থাকিব মোবাইল নাম্বাৰ যদি আপডেট কৰে, আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো আপোনাৰ সেইটো ভাল যে কেইটকা বিল আহিল মোবাইলৰ জৰিয়তে জানিব পাৰিলে প্ৰত্যেকটো মাহতে। গতিকে আপুনি ইমান পলম নকৰি, কিয় পলম কৰি আছে, গতিকে পলম নকৰি আপোনালোকে আধাৰ কাৰ্ডটো বিদ্যুৎ মিটাৰৰ লগত আপডেট কৰি দিয়ক, সংযোগ কৰি লওক, আৰু আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰি লওক, আপোনাৰ নামত গোটেইখিনি বস্তুখিনি আধাৰ কাৰ্ডৰ সংযোগ হৈ গ'ল। তো গতিকে আপোনালোকে যদি পাৰে জানুৱাৰী মাহৰ আগতে এই আপোনাৰ এই আধাৰ কাৰ্ড মোবাইল নাম্বাৰটো আৰু ভোটাৰ কাৰ্ড বিদ্যুৎ মিটাৰৰ লগত সংযুক্ত কৰি লওক। 8 নম্বৰ আপডেটটো হৈছে আপোনালোকৰ কাৰণে ভাল খবৰ এটা, সোলাৰৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত বিদ্যুৎ কানেকশ্যন সোলাৰ যদি ল'ব বিচাৰে তেনেহ'লে অসম চৰকাৰে সোলাৰ দিব। সেই সোলাৰটো আপুনি কেনেকৈ আবেদন কৰিব সেইটোৰ কাৰণে মই কৈ আছোঁ। আৰু সোলাৰৰ সম্পূৰ্ণ যিবিলাক আবেদন কৰিব লাগে অনলাইনত আবেদন কৰিব লাগিব, এইটো অফলাইনত নহয়। সোলাৰ কাৰণে আপুনি অনলাইনত আবেদন কৰিব লাগিব। গতিকে মোৰ চেনেলত ভিডিঅ' দিয়া আছে সোলাৰৰ কাৰণে কেনেকৈ আবেদন কৰিব, আৰু ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাৰ্চ কৰিব পাৰিব যে সোলাৰৰ আবেদন কেনেকৈ কৰিব পাৰি। আপুনি যদি এজন সোলাৰ ল'ব বিচাৰে গতিকে সোলাৰৰ কাৰণে আপুনি অনলাইনত আবেদন কৰিব পাৰে। এইকেইটা যিকেইটা আপোনাক খবৰ আপডেট দিলোঁ, এইকেইটাৰ ভিতৰত কোনটো আপডেট আপোনাৰ মানে কৰিবলগীয়া আছে সেইখিনি এই আপডেটটো আপোনাৰ মোৰ কমেণ্ট বক্সত জনাব। যদি মই পাৰোঁ মই মানে হেল্প কৰিম, অনলাইনৰ জৰিয়তে যদি কিবা মই কৰিব পাৰোঁ অনলাইনৰ জৰিয়তে মই হেল্প কৰিম। তো গতিকে আপোনালোকে যদি এইকেইটা কাম কৰা নাই গতিকে আপুনি অতি সোনকালে কৰি লওক, আৰু যদি নোৱাৰে মোক কমেণ্ট বক্সত জনাব, মই যদি পাৰোঁ মই আপোনাক অনলাইনৰ জৰিয়তে কৰি দিম। তো আপোনালোকৰ কাৰণে এইটো ভিডিঅ' এইখিনি আছিল। গতিকে আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ, লাইক এণ্ড কমেণ্টছ কৰিব।